নমস্কাৰ সকলোকে স্বাগতম জনাইছো কাজিৰঙা নিউজলৈ মই জিজ্যোতি লস্কৰে লৈ আহিছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ পুনৰ ধৰা পৰিছে 45 জন কোভিড পজিটিভ অসমত এই তথ্য সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটাৰ যোগেৰে তেওঁ কৈছে 47 45 নহয় 47 জন 47 নিউ কেसेस অফ COVID-19 পজিটিভ ৰিপৰ্টেড 21 গোলাঘাট 4 লখিমপুৰ 5 জন নগাঁও তেওঁ পুনৰ কৈছে যে 45 নহয় 47 জন নতুনকৈ কোভিড পজিটিভ ধৰা পৰিছে এই অসমত আৰু ইয়াকে লৈ মুঠ সংখ্যা 595 লৈ বৃদ্ধি পাইছে 3 জন হুজাই আছে 8 জন মৰিগাঁও এজন গোৱালপাৰা 3 জন হুজাই এজন MMCHত এজন কাৰ্বি আংলং আছে আৰু নগাঁও আছে নগাঁও 5 জন বুলি আমি গম পাইছো ইতিমধ্যে আৰু 526 টা কেছ এতিয়াও এক্টিভ হৈ আছে 595 টোটেল কেছ আছে এতিয়া অসমত আৰু তাৰে 526 টা কেছ এক্টিভ হৈ আছে 47 জন নতুনকৈ কোভিড পজিটিভ ধৰা পৰিছে অসমত আৰু ইয়াকে লৈ অসমৰ মুঠ সংখ্যা 595 জনলৈ বৃদ্ধি পাইছে 595 active case till now positive case till now and active 526 cases till now in Assam অসমত এতিয়াও 526 টা কেছ এক্টিভ হৈ আছে আৰু ইয়াকে লৈ 595 জনলৈ বৃদ্ধি 47 জন নতুন কোভিড পজিটিভ পুনৰ ধৰা পৰিল অসমত